ভিডিও তেতিয়া ক'লে যে সানিদা আমাৰ ভিডিঅ'বোৰ কিয় দিয়া নাই মেছেজ কৰি আছা আৰে কেনেকৈ দিম ৰাইজে তোমালোকৰ ভিডিঅ'বোৰ চাব চাই কেনে কমেণ্ট কৰিব ৰাইজ কি বুৰ্বক নেকি ইমান মূল্য টাইম লৈ কেনে তোমালোকৰ ভিডিঅ' চাই কেনে সেই উল্টা পাল্টা টেলেণ্টবোৰ চাব নেকি কিছুমান কথা বিবেকেদি কাম ল'ব লাগে বাহিৰা মানুহ দেখিলে কি বুলি ভাবিব যে অসমত একো টেলেণ্টেই নাই নেকি সেইকাৰণে যি টিকটকটো হাঁহিব চান্স পায় এইকাৰণে চান্স পায় কিছুমান এনেকুৱা নহয় যে মোবাইলটো থাকিলে যে ভিডিঅ' থাকিলে যে নামটো লিখি গানটো এটা কিবা দি কেনে যে চেণ্ড কৰি দিবি তেনেকুৱা নহয়তো ৰাইজ এখন আছেতো গম পাইছানে নাই সেই সেকেন্ড পাৰ্টটো আপলোড দি থৈ দিছোঁ সানি গোল্ডেনত চাই ল'বা जो रोजा रखते हैं उन्हें सेहत दे मौला जो रोजा रखते हैं उन्हें हिम्मत दे मौला जो रोजा रखते हैं ঘৰ এটা বনাম বুলি ভাবিছিলোঁ ইকিয়া বালি সিমেন্ট ৰড সব ৰেডি আছে আনকি মিস্ত্ৰী পৰ্যন্ত ৰেডি আছে কিন্তু এটা প্ৰব্লেমৰ কাৰণে ঘৰটো বনাব পৰা নাই কি প্ৰব্লেম পইচা নাই হে আছা মোৰ ইনষ্টাগ্ৰামত কিমান ফলোৱাৰ্ছ हैशटैग स्कार्ट लिखिले सबरे आबू ये ट्रेंड कब खत्म होगा जल्दी बोलिए भाई साहब वरना टिकटॉक ओपन करके एमबी वेस्ट नहीं करूंगा টিকটকটোত এটা ডিসলাইক বটন দিব লাগিছিলে কাৰণ যোনে বেছিকে লাইক পায় নিজকে সেলিব্ৰিটি বুলি ভাবে সেলিব্ৰিটি টিকটক ষ্টাৰ বুলি ভাবা তেতিয়া গম পালি হয় লাইক ভিএস ডিসলাইক মানে হেটাৰ্স কিমান আছিল অৰিজিনেল অকাত ওলাই পৰিলে হয় গম পাইছা ষ্টাৰ মাৰিবে আছে টিকটক ষ্টাৰ তুমি ইমান ধুনীয়া কিয় ইমান মৰম লগা কিয় ইমান কিউট কিয় সঁচা কথা কম নে তোমাৰ কিউটনেছে কেতিয়াবা কানি মোক মাৰি পেলাব বে তে মৰি জানা কেলা চেনি কো দিয়েছা প্রিন্সিপালৰ লৰাই ফেল পৰিছে তোমার রেজাল্ট কি হল কেৰাণীৰ লৰাও ফেল পৰিছে আরে তোমার রেজাল্ট কি হল চকীদাৰৰ লৰাও ফেল পৰিছে আনৰ কথা বাদ দিয়া তোমার নিজের রেজাল্টটো কোৱা ওসেং কি মরম লগালি ক ওসেং পগলা করিলি ক ওসেং তোরে প্রেম সাগরত ক ওসেং জাপে মই দিলং ক ও তই জান মই না ওই আচ্ছা বাৰু ঠিক আছে ভাৰতৰ ৰাজধানী কি ভারতের রাজধানী হলো বাংলাদেশ বাংলাদেশ হ্যাঁ ভারতের রাজধানী জোতা মারো নাকি কারে নাই এখন নাই লকডাউনত ইমানে পলিউশন কমি গেছি আমাৰ ঘৰৰ পৰা কুতুব মিনাৰ দেখা পায় এই কুকৰি গলা হেতু কুতুব মিনাৰ নহয় হেতু ইটা হতা হে গাইজ বহুতে সুধি আছে যে প্ৰতিযোগিতাৰ ভিডিঅ'বোৰ ক'ত দিবা বা কেনেকৈ দিবা কেতিয়া আপলোড দিব এনেকৈ সুধি আছে তো মই সকলোৰে কনফিউজ দূৰ কৰি আছোঁ যে লকডাউনৰ পিছত সকলোৰে ভিডিঅ'বোৰ সানি গোল্ডেন ইউটিউব চেনেলত আপলোড কৰা হ'ব আৰু যাৰ বেছিকৈ কমেণ্ট আহে যাক বেছিকৈ ভাল পায় ৰাইজে কমেণ্ট কৰে লাইক কৰে সি হ'ব প্ৰথম বিজেতা ঠিক তেনেদৰে দ্বিতীয় তৃতীয়বোৰো সেনেকৈ চিলেকশ্যন কৰা হ'ব আৰু গুৱাহাটীত এখন ডাঙৰ প্ৰগ্ৰেম কৰা হ'ব তাত গোটেইবোৰ থাকিব আপোনালোকেও থাকিব লাগিব তাত ৰিজাল্টবোৰ দিয়া হ'ব আৰু সেইমতে প্ৰাইজ দিয়া হ'ব আৰু তাতে বহুত কিবা কিবি প্ৰগ্ৰাম চলিব সেইটোৱে নহয় আৰু আপোনালোকে ভিডিঅ'বোৰ দিওঁতে আৰু এবাৰ কৈছোঁ নামটো ভিডিঅ'ত এডিটিং কৰি কেনে লিখি দিব আৰু ঠাইৰ নামটো ভিডিঅ'ত এডিটিং কৰি কেনে লিখি দিব তেতিয়া ৰাইজে কমেণ্ট কৰিবৰ সুবিধা হ'ব আৰু এতিয়ালৈকে আমাৰ প্ৰতিযোগিতা 1000ৰো বেছি হৈ গ'ল আৰু 3 মেলৈকে বা কিমান হয় নাজানো আৰু বহুত সকলোকে মই মেছেজবোৰ ৰিপ্লাই কৰিব পৰা নাই যাক যেনেকৈ পাই কৰিছোঁ আৰু লকডাউনৰ পিছত যেতিয়া মই ভিডিঅ'টো আপলোড দিওঁ তেতিয়া মই আপোনালোকৰ কাৰণে টিকটকত এটা ভিডিঅ' বনাই কেনে কৈ দিম যে অমুক তাৰিখে ইমান টাইমত ভিডিঅ' আচ্ছা স্কুল কেতিয়া খুলিব ন এতিয়া নখোলে আচ্ছা স্কুল কেতিয়া খুলিব ন এই বাৰবাৰ একে কথা কি সুধিছে এতিয়া স্কুল নখোলেতো নহয় অ স্কুল বন্ধ বুলি জানি বৰ মজা লাগে কি এগুলা কুলকে দিছা কেন লাগছে
কি কৰা যায় এতিয়া হা বিস্কুটত কলগেট দিছি মোক এইটো ভিডিঅ' অনলি পাবজি লাভাৰ্ছ যদি তুমি পাবজি অন কৰাৰ পিছত তুমি ইনভাইটত যাবা যদি তুমি ক্ৰাউনত বা এছত নাই তোমাৰ ইনভাইট কোনো একচেপ্ট নকৰে চবে ৰিজেক্ট মাৰিব নাম্বাৰ 2 ষ্টাৰ্ট কৰি দিলা ৰেণ্ডম প্লেয়াৰৰ লগত যাই কেনে ফিল্ডখনত এৰি দিলা কোনোবা আপেল মাৰি আছে কোনোবা উঠা বহা কৰা কৰি আছে কোনোবা ড্ৰেছ চেঞ্জ কৰা কৰি আছে কোনোবা দাউৰি আছে তাৰপিছত ষ্টাৰ্ট হৈ গ'ল ফ্লাইটত যোৱাৰ লগে লগে আৰম্ভণি কোনোবা অল কৰি দি কেনে ই মা বেহনুক লৈ গালি দম সেইটো পচংকি পে আজা জজপুল আজা মা কি গালি কেতিয়াবা এনেকুৱা হৈ থাকে ঘৰৰ মানুহখিনি থাকে ইমান লাজ লাগে তাৰপিছত নামি পেলাই আহি গ'ল এনিমি মাৰি দিলা তুমি মাৰি দিয়াৰ লগে লগে তাৰমানে কি কৈছে বাকীকেইটা কি ক'ব জানে ই বট মাৰছি তাৰমানে কি আমি মাৰিলি বট প্ৰ'কেইটাই মাৰিলি এনিমি নাম্বাৰ 4 যদি স্কটৰ মাজত কোনোবা ছোৱালী সোমাই গৈছে তেতিয়া তুমি খেলে লাভ নাই কাৰণ তোমাৰ ইজ্জত নাই তোমাক এফালে ৰিভাপ লাগে ভাৰমাই যায় তাই খুজিছে কানা ইণ্ডিয়াটোৰে মানে কি স্কোপ বা যদি পেইন কুলাৰ খুজিছে বা কিবা খুজিছে ই গোটেইকেইটা দাউৰি যাবে এফালে তো মূল্য আপত্তি নাই এনেকুৱা চিষ্টেম পাবজিৰ তুমি কেতিয়া খোৱা শুয়ে আছো টোপনি অহা নাই টোপনি কেতিয়া আহিব টোপনি হাগিব গৈছে কেতিয়াবা আহে কি খাইছা সানি শিখৰ খাবা নেকি এইবোৰ খাই নেকি সাদা আছে না সাদা হেল্ল' হেল্ল' বেবি বেবি ঐ কলিকাত্ৰা লাগি তই কাক বেবি বুলি কৈছা আৰু তই কাৰ নম্বৰ দি ফোন কৰিছা তোৰ নম্বৰটো মই ব্লেকলিষ্ট কৰিছিলোঁ সিদিনাখনে তোক পুলিচৰ কোব খাই লগ কৰিব গৈছোঁ যাই পেলাই তাৰ চেহেৰা আইঅ তোক ধৰ মেকটাৰ তলত শিঙি মাছ আন পাই কি কলিয়া ঐ তই আৰু গালত ইমান ডাঙৰ তাৰ শালমান পুৰা গৰুৰ চিগৰেট আন পাই দেখোন তই ফোন কিয় কৰিছা ফটোত তাত দেখা নাই কেটৰিনা কাইফ মাত তাৰ চাবি বাপৰে কুলিৰ দৰে বাছা তোক মই সিদিনাখনে যি নামৰিলো ভালে ভালে বাচিছা তই বুজিছা আজিৰ পৰা ফোন নকৰিবি ভালে ভালে যি মাত কুলিৰ দৰে মাত দে পিঠা বনাব নাজানো মই শিকাই দিম বিহু নাচিব নাজানো মই দেখাই দিম চচকি চাদৰ মেখেলাটো পিন্ধাই দিম বজাব নাজানো ঢোল পেঁপা বজাই দিম মই সজাই দিম কপৌ ফুল লগাই দিম নাচিব নাজানো নাচনি বনাই দিম কাজল লগাই দিম লিপষ্টিকো লগাই দিম এইবেলি বিহুত ঘৰত তোৰ কথা জনাই দিম এইবেলি বিহুতি কৰোণা আহিলে ঐ নানাচি থাকিব নোৱাৰো আমি এই বাৰীৰে পিছতে টাৱাৰৰ তলতে এই হাফ পেণ্ট পিন্ধি হ'লে বিহু নাচিম আমি আহা এ নাচনি বাহিৰত নোলাবি ওলালে পুলিচে দিব গৰম কৰি নপিনা পতালে আমাকে নকবি ঐ নাচনি আমি বোলে বাৰীৰে বিহুতি নাচো আহা পিৰিতি 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 মিঠা চিৰা দৈ পিৰিতি 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 আৰু কিবা কিবি পিৰিতি 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 পিৰিতিয়ে বাকীখিনি নাচনো মই আহা পিৰিতি 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 তাত কিবা আছে নাই পিৰিতি পিৰিতি গাই দিয়া নমস্কাৰ আপোনালোক জনাব বিচাৰোঁ আমাৰ এক প্ৰতিবেদনৰ বিষয়ে আমাৰ ছানী গল্ডেন ইউটিউব চেনেলৰ যোগেদি আপুনি আপোনাৰ প্ৰতিভাৰ সহায়ত আকৰ্ষণীয় পুৰস্কাৰ লাভ কৰিব পাৰে মাথো আপুনি আপোনাৰ যি টেলেণ্ট আছে 15 ছেকেণ্ডৰ ভিডিঅ' এটা কৰি কেনে আমালৈ প্ৰেৰণ কৰক এইটো হোৱাটছআপ নম্বৰত ভিডিঅ'টো দিওঁতে নাম আৰু এড্ৰেছটো লিখি দিব ভিডিঅ'টোত এডিট কৰি কেনে ভিডিঅ' দিয়াৰ সময় 26 এপ্ৰিলৰ পৰা 3 মে'ৰ ভিতৰত আৰু আপোনালোকৰ ভিডিঅ'বোৰ এক কৰি কেনে ছানী গল্ডেন ইউটিউব চেনেলত আপলোড কৰা হ'ব আৰু আমাৰ এই অনুষ্ঠানৰ প্ৰতিযোগীসকলৰ বিচাৰক হ'ব ৰাইজ আৰু যিজন প্ৰতিযোগীক ৰাইজে বেছিকৈ কমেণ্ট কৰিব আৰু লাইক কৰিব তেওঁ হ'ব প্ৰথম বিজেতা ঠিক তেনেদৰে প্ৰথম দ্বিতীয় আৰু তৃতীয় ৰাইজৰ কমেণ্ট আৰু লাইকৰ সহায়ত বিচাৰ কৰা হ'ব আৰু আমাৰ প্ৰথম পুৰস্কাৰ থাকিব 10,000 টকা তাৰ লগতে যিকোনো ছুটি ছবি এখন নহ'লে বা গান এটাত অভিনয় কৰাৰ কাৰণে চান্স পাব দ্বিতীয় পুৰস্কাৰ থাকিব 5,000 টকা আৰু তৃতীয় পুৰস্কাৰ থাকিব ৰিং লাইট এডাল আৰু এই বিজেতাসকলৰ পুৰস্কাৰসমূহ লাভ কৰিব লকডাউনৰ পিছত আৰু আমাৰ এখন
হেল্ল' ফ্ৰেণ্ডছ, ছানী গল্ডেন দাই এটা কম্পিটিশ্যন পাতিছি, আপোনালোকে গমে পাইছে ভাই ছানী গল্ডেন দাই। ত' ময়ো পাৰ্টিচিপেট কৰিম, ভিডিঅ' দিছোঁ ছানী গল্ডেন দাক। আপোনালোকে ছানী গল্ডেন ইউটিউব চেনেলত যাই কিনে কি কৰিব, নামটো ল'ব আৰু বৰ্জেন বৰুৱা বুলি। তেতিয়া মই কিজানি ফাৰ্ষ্টেই পাওঁ না কি কয়ে, ফাৰ্ষ্ট পাব বাৰু দেই। ছাপোৰ্ট কৰিবি অলপ, ইউটিউব চেনেলত যাই ছানী দাই ছাবস্ক্ৰাইবো কৰি দিবি, সি ভাল পাব। আচ্ছা স্কুল কেতিয়া খুলিব নো? এতিয়া নকলে আচ্ছা স্কুল কেতিয়া খুলিব নো? হেই বাৰ বাৰ একে কথা কি সুধিছে? এতিয়া স্কুল নকলেতো। নহয় অ, স্কুল বন্ধ বুলি জানি বৰ মজা লাগে। হে গাইস, কথা এটা কওঁ, যিবিলাক ছোৱালীয়ে মেখেলা চাদৰ পিন্ধি হাফ কৰি ভিডিঅ' কৰে, সেইবিলাক ছোৱালীয়ে তলত হাফ পেণ্ট বা লং পেণ্ট পিন্ধে, মেখেলা নিপিন্ধে। দে কোৱাচোন, ৰাতিপুৱা আকাশত কি উদয় হয়? মোৰ আকাশত চোৱা টাইম নাই, কাৰণ মোৰ ৰাতিপুৱা গু ওলাই। কৰি আছে চাওঁ ৰ'বক। ঐ তহঁতে কি কৰি আছা? খালি টিকটকত ছানী গল্ডেনৰ ভিডিঅ', ইউটিউবত ছানী গল্ডেনৰ ভিডিঅ'। চাওঁ ছানী গল্ডেনৰ ভিডিঅ'। দেখোন ছানী গল্ডেনৰ ভিডিঅ'। টিকটক, ইউটিউবৰ চবতছে ভিডিঅ' কাৰ বেছি ভাল লাগে? ছানী ভাই, যদি ভিডিঅ'টো ভাল লাগে সেই ভিডিঅ' এটা বনাই দিবি। ঐ, সুখী মানুহক ইংৰাজীত কি বুলি কয়? সিংগল। ধীরে ধীরে হেরাই যায় আবেলি রে রোদালি, ধীরে ধীরে ঝিমিকি যায়। এদিন মোৰ ঘৰতো ভিৰ হ'ব, বহুত মানুহ আহিব, বহুত চিঞৰ বাখৰ হ'ব। কেলা কি ভাবি আছে বে, বিয়া পাতিম, ইমান সোনকালে নমৰোতো।